চাওক হাগ্ৰামা মহিলাৰীয়ে ফৰ্ম বুকি আছে কাৰণ এই নিৰ্বাচনৰ পিছত আৰু নাঙলৰ ছবি লৈ পেলাই নিৰ্বাচন খেলিবলৈ মানুহ ঘৰত গৈ মাতিলেও নাহিব 17 বছৰৰ লুণ্ঠন 17 বছৰৰ ঠগ প্ৰবঞ্চনা দমন নীতি লুণ্ঠন এইবিলাক মানুহে পাহৰি যোৱা নাই গতিকে তেখেতসকলে 17 বছৰত ইচ্ছা কৰিলে বিটিআৰত শান্তি কৰিব পাৰিলে হয় ভাতৃঘাতী সংঘৰ্ষ বন্ধ কৰিব পাৰিলে হয় জনগোষ্ঠীগত সংঘৰ্ষ বন্ধ কৰিব পাৰিলে হয় হত্যা হিংসা বন্ধ কৰিব পাৰিলে হয় শিক্ষাটো ভাল কৰিব পাৰিলেহেঁতেন আজি আমাৰ দিনত দুবাৰকৈ আমাৰ এটা ডিষ্ট্ৰিক্ট চিৰাঙে মেট্ৰিকত টপ হৈছে তেখেতসকলৰ দিনতো সবচে লোৱেষ্ট আছিলে প্ৰত্যেকটো ডিষ্ট্ৰিক্টে শিক্ষা দীক্ষা সকলো দিশত আগবাঢ়ি গৈছে হাজাৰ হাজাৰ ল'ৰা ছোৱালী পুলিচত চাকৰি পাইছে কোনো ঘুষ দিব লগা হোৱা নাই ডিফেন্সত চাকৰি পাইছে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ বিটিআৰত চাকৰি পাইছে কোনো আঠানাও ঘুষ দিব লগা হোৱা নাই খুটা কম্বলৰ ৰাজনীতি তেখেতসকলে কৰিছিলে আমি ৰাইজক ডাইৰেক্ট বেনিফিট দিছোঁ বেনিফিচাৰী স্কিম দিছোঁ আমি ৰাইজক গতিকে এইবিলাক কথা দেখা পাই পেলাই হাগ্ৰামা মহিলাৰী ভয় খাই গৈছে আৰু তেখেতে আৰু মানে দুদিনমান পিছত দেখিবলৈ পাব তেখেতে নিজে ঘূৰাটো বাদ দিব আৰু এটা কথা মানে নিৰ্বাচন কেন্দ্ৰিকে আৰু মানে শৰণীয়া কছাৰীসকলে ছাত্ৰ সন্থাই কালি কৈছে তাৰমানে জাৰগাঁৱত মানে যদি তাৰমানে ইলেকশ্যনৰ আগত সমস্যাটো সমাধান নহয় তেতিয়াহ'লে ভোট বৰ্জন কৰিব 5 লাখ চাওক তেখেতসকলৰ এটা চেণ্টিমেণ্ট আছে এই চেণ্টিমেণ্টটো আমি ৰেচপেক্ট কৰোঁ কিন্তু এই বিষয়টো লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও পজিটিভ এটা চিন্তা কৰি থাকে সকলো কৰি থাকে গতিকে এইটো আইনী ব্যৱস্থা হয় তো খং কৰিব পাৰে চেণ্টিমেণ্টেল হ'ব পাৰে কিন্তু সমাধানৰ সূত্ৰটো চবে মিলিয়ে ওলাব লাগিব গতিকে মই তেখেতসকলক অনুৰোধ কৰোঁ আজি কথাটো কৈছে এটা চেণ্টিমেণ্টত কিন্তু সমাধানৰ সূত্ৰ ওলোৱাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰ আৰু সকলোকে সহযোগ কৰিলে হয়তো কিবা নহয় কিবা পথ ওলাব